Hello guys, আমাৰ চেনেল লাইফ উইথ মৰম কলজা অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু বৰ্তমান মই আছো খানাপাৰাত আৰু খানাপাৰাৰ পৰা আমি এতিয়া গৈ আছো শ্বিলং। আৰু নংপু পাৰ হোৱাৰ পিছত ফিল হৈছে যে শ্বিলঙত ঠাণ্ডা অলৰেডি পৰি গৈছে। ফাইনেলি হোটেল আহি পালো আৰু আমি থাকিম SBI হলিডে হোমত। গতিকে চাও আহক SBI হলিডে হোম শ্বিলঙৰ হলিডে হোমটো কেনেকুৱা। ৰুমটো মোৰ মজা লাগিছে আৰু সাইডত এখন বাৰান্দা আছে, বলক বাৰান্দাখন চাও। শ্বিলং মানে পুলিচ বজাৰ, গতিকে চাও আহক পুলিচ বজাৰ আৰু আমাৰ ফেন্সি বজাৰ, গুৱাহাটীৰ ফেন্সি বজাৰ আৰু শ্বিলঙৰ পুলিচ বজাৰ, সেই দুইখন মাৰ্কেটৰ মাজত ডিফাৰেন্স কি আছে। ডিফাৰেন্স এটাই, ইয়াতে দাম অলপ বেছি, গতিকে আমি ইয়াত একো নিকিনো কাৰণ ফেন্সি বজাৰত চব পাই। আৰু আমি এতিয়া যাম হোটেলত। 6টা বজাতে ৰেডি হৈ ওলাই আহিছো। এতিয়া আমি ডাইৰেক্টলি যাম লেইডলুম, আৰু শ্বিলঙৰ মোৰ ফেভৰেট জেগা বুলি ক'লে লেইডলুমেই ফেভৰেট। গতিকে আমি ডাইৰেক্টলি লেইডলুম যাম। লেইডলুমত চাম আজি ৱেডাৰ কেনেকুৱা হৈ আছে, বলক। আৰু আমি জান্নাত আহি পাম আৰু পালোৱেই, অলপমান আছে জান্নাতৰ কাৰণে। ফাইনেলি এয়া চাওক জান্নাত। আৰু লেইডলুমৰ পৰা ডাইৰেক্টলি আমি যাম এতিয়া গুৱাহাটী, কাৰণ এদিনৰ কাৰণে শ্বিলঙৰ ট্ৰিপটো আছিল। আৰু সঁচা ক'ব গ'লে মোৰ একদমেই মন নকৰে আহিবৰ কাৰণে শ্বিলঙৰ পৰা, কিন্তু আহিবতো লাগিবই। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই দিব। বাই বাই।